আজি বহুত দিনৰ মূৰত ৰ'দটো ওলাইছে, মনটো কিবা এটা ভাল লাগি গৈছে হে। মন গ'ল কিবা এটা মোৰ বনাই খাবলৈ। সেইকাৰণে দোকান গৈ দাদাক ক'লোঁ মেগী এপেকেট দিয়কচোন। মেগী লৈ আনি ডাইৰেক্ট কিটচেন। দিছ ইজ চচপেন। হেট পৰুৱা, যাচোন যা। এতিয়া আৰম্ভ কৰোঁ আমাৰ মেগী বনোৱা প্ৰচেছ। মেগীখিনি ভাঙি মছলা পাতি দি অলপ মিক্স কৰিব। ইমান মানে একেবাৰে স্পেচিয়েলকৈ বনোৱা নাই, কাৰণ ভোক লাগি আছে, খাব পৰা হ'লেই হ'ল। মেগীখিনি বনাই ডাইৰেক্ট কেতিয়াও নাখাব, ঠাণ্ডা হ'ব দিব, তাৰপিছত খাই এনেকুৱা এটা মজা লাগিব। এতিয়া হৈ গ'ল ৰাতি, গান শুনিব নেকি? শুনক। এইটো গান শুনিয়ে আমি আজি বনাম মাংস। এইখন লিষ্টত থকা বস্তুকেইটা আনিবলৈ মই আহিলোঁ দোকান। পূৰা মছলা পিঁয়াজ লৈ লৈছোঁ, এতিয়া গৈ থাকোঁ। অস্ত্ৰ লৈ আনিছোঁ, পিঁয়াজৰ বাকলি, মছলা পেকেট এফালৰ পৰা ফালি আছোঁ। লাহে লাহেকৈ মাংসখিনি উতলি আছে। ইফালে আকৌ ইণ্ডিয়া ভাৰ্চেছ বাংলাদেশৰ খেলা চলি আছে। টেষ্ট নকৰিলে কেনেকৈ হ'ব কওকচোন? কালাৰটো চাই কিবা এটা খাওঁ খাওঁ লাগিছে। থেংক ইউ টু ৰূপক দা, বৰ ধুনীয়াকৈ তুমি বনালা। একেবাৰে মানে মোৰ মায়ে যেনেকৈ ঘৰত বনায় তেনেকুৱা টেষ্ট এটা পালোঁহে।